নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজি SS12ৰ ৰসায়ন বিজ্ঞানৰ যেটো পাৰ্ট 1 তাৰ প্ৰথমটো চেপ্টাৰ, এই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, চেপ্টাৰ 1টো আছে অধ্যায় 1 কঠিন অৱস্থা বা সলিড ষ্টেট। এই চেপ্টাৰটোত কি দিয়া আছে, অবজেক্টিভ কি আছে, উদ্দেশ্য ডিসকাস কৰোঁ। প্ৰথমে জানিব লাগিব, প্ৰথমে হ'ল কঠিন অৱস্থাৰ সাধাৰণ বৈশিষ্ট্য। এই চেপ্টাৰটো যেহেতু কঠিন পদাৰ্থৰ ওপৰত, গতিকে কঠিন পদাৰ্থৰ কি বৈশিষ্ট্য থাকে ইয়াৰ ওপৰত। ইয়াৰ পিছত আহিব অনিয়তাকাৰ আৰু ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ মাজৰ পাৰ্থক্য। দুটা কঠিন পদাৰ্থৰ দুটা ভাগ আছে, এটা অনিয়তাকাৰ কঠিন পদাৰ্থ আৰু এটা হ'ল নিয়তাকাৰ কঠিন পদাৰ্থ বা ক্ৰিষ্টেলীয় পদাৰ্থ। ইয়াৰ পিছত আহিব বান্ধনিৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজন। ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ আকৌ ক্লাছিফিকেশ্যন কৰিছে। ইয়াৰ ওপৰত নেক্সট আহিব লেটিছ, ক্ৰিষ্টেল লেটিছ আৰু একক কোষৰ সংজ্ঞা। ক্ৰিষ্টেল লেটিছ কাক কয়, একক কোষ কাক কয়, ইয়াৰ ওপৰত। ইয়াৰ পিছত আহিব কণাবোৰৰ নিৰন্ধ্ৰ সংকুলন। ইয়াৰ পিছত আহিব বিভিন্ন ধৰণৰ ৰন্ধ্ৰ আৰু নিৰন্ধ্ৰ সংকুলনৰ গঠন। নেক্সট আহিব বিভিন্ন প্ৰকাৰৰ ঘনকীয় একক কোষৰ সংকুলন দক্ষতাৰ গণনা। পিছত আহিব কঠিন পদাৰ্থ এটাৰ ঘনত্বৰ সৈতে একক কোষৰ ধৰ্মৰ সম্বন্ধ। কঠিন পদাৰ্থত ক্ৰুটি আৰু পদাৰ্থটোৰ ধৰ্মৰ ইয়াত প্ৰভাৱ, কি ভুল আছে, ক্ৰুটি কি আছে ইয়াৰ ওপৰত। নেক্সট আহিব কঠিন পদাৰ্থৰ বৈদ্যুতিক আৰু চুম্বকীয় ধৰ্মৰ সৈতে পদাৰ্থটোৰ গঠনৰ সম্বন্ধ। বৈদ্যুতিক আৰু চুম্বকীয় ধৰ্মৰ লগত পদাৰ্থ এটাৰ গঠনৰ কি সম্পৰ্ক আছে ইয়াৰ ওপৰত। এতিয়া চাওঁ আমি প্ৰথমৰ পৰা। আমি সদায় বিভিন্ন ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰোঁ। এইবোৰৰ ভিতৰত বেছিভাগেই কঠিন পদাৰ্থ, জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থৰ ব্যৱহাৰ তুলনামূলকভাৱে কম। আমি যিবোৰ পদাৰ্থ ব্যৱহাৰ কৰোঁ তাৰ বেছিভাগেই কঠিন পদাৰ্থ। জুলীয়া আৰু গেছীয় পদাৰ্থৰ ব্যৱহাৰ খুব কম থাকে। বেলেগ বেলেগ কামৰ বাবে আমি বেলেগ বেলেগ ধৰণৰ কঠিন পদাৰ্থ নিৰ্বাচন কৰোঁ। এনে নিৰ্বাচনৰ আঁৰত আছে পদাৰ্থবোৰৰ ধৰ্ম। বিভিন্ন কঠিন পদাৰ্থ ধৰ্ম বেলেগ বেলেগ হোৱাৰ বাবে সিহঁতৰ ব্যৱহাৰো বেলেগ বেলেগ। প্ৰতিটো কঠিন পদাৰ্থ ধৰ্ম বেলেগ বেলেগ থাকে। কঠিন পদাৰ্থৰ ধৰ্ম প্ৰধানকৈ দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমটো হ'ল দুটা কাৰক থাকে, এটা হ'ল প্ৰথমটো হ'ল যিবোৰৰ কণাৰ পদাৰ্থটো যিবোৰ কণাৰে গঠিত সেই কণাবোৰৰ প্ৰকৃতি, আৰু এটা হ'ল কণাবোৰৰ মাজত থকা বান্ধনি। পদাৰ্থবোৰৰ বান্ধনি কেনেকুৱা ইয়াৰ ওপৰতো নিৰ্ভৰ কৰে। কঠিন পদাৰ্থৰ গঠনৰ সৈতে সিহঁতৰ ধৰ্মৰ সম্পৰ্ক আছে। এই সম্বন্ধ নিৰ্ণয় কৰাৰ ফলত নিৰ্দিষ্ট ধৰ্মবিশিষ্ট পদাৰ্থৰ সংশ্লেষণ সম্ভৱ হৈছে। উদাহৰণস্বৰূপে উচ্চ উষ্ণতা সহী অতি পৰিবাহী চুম্বকীয় পদাৰ্থ, বয়বস্তু বান্ধিবলৈ ব্যৱহাৰ কৰা জীৱ অৱনমনক্ষম বহুযোগী শল্য চিকিৎসাৰে জীৱদেহত সংস্থাপন কৰা কৃত্ৰিম অংগ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা জৈৱ নমনীয় দ্ৰব্য আদি। ইয়াৰ প্ৰকৃতি আৰু ইয়াৰ ধৰ্মসমূহ কিছুমান দিছে। আমি জানো যে গেছীয় আৰু জুলীয় পদাৰ্থক একেলগে তৰল পদাৰ্থ বোলা হয়। গেছীয় আৰু জুলীয় পদাৰ্থক তৰল পদাৰ্থ বুলি কওঁ। এই দুই ধৰণৰ পদাৰ্থই বৈ যাব পাৰে, কিয়নো ইহঁতৰ অণুবোৰে যেনি তেনি গতি কৰিব পাৰে। জুলীয় পদাৰ্থৰ অণুবোৰে যিকোনো দিশত গতি কৰিব পাৰে আৰু ইহঁতৰ নিৰ্দিষ্ট অৱস্থান থাকে। এই অৱস্থান সাপেক্ষে কণাবোৰে দুলি থাকে। কণাবোৰৰ নিৰ্দিষ্ট অৱস্থান থকাৰ বাবে কঠিন পদাৰ্থক দৃঢ় হয়। ক্ৰিষ্টেলীয় পদাৰ্থত কণাবোৰৰ এক নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে। যিবোৰ পদাৰ্থ ক্ৰিষ্টেলীয় থাকে, ক্ৰিষ্টেলাইন, সেইবোৰ এটা নিৰ্দিষ্ট জ্যামিতীয় সজ্জাত সজ্জিত হৈ থাকে। কিছুমান ষ্ট্ৰাকচাৰ আছে, পাছলৈ দিছে ষ্ট্ৰাকচাৰবোৰ। এই অধ্যায়ত কঠিন পদাৰ্থৰ সাধাৰণ বৈশিষ্ট্য এই ইউনিটটো। কঠিন পদাৰ্থ আমি গম পালোঁ, কঠিন পদাৰ্থৰ কি ধৰ্ম আছে, কি বৈশিষ্ট্য আছে, এতিয়া আমি গম পাম। আমি জানো যে পদাৰ্থ তিনিটা ভাগত ভাগ কৰা হৈছে, এটা কঠিন, জুলীয়া আৰু গেছীয়। এক নিৰ্দিষ্ট উষ্ণতা আৰু চাপত এবিধ পদাৰ্থ তাৰ আটাইতকৈ সুস্থিৰ অৱস্থাটো হ'ল কঠিন, জুলীয়া বা গেছ থাকে। এই সুস্থিৰ অৱস্থাটোৰ দুটা পৰস্পৰ বিপৰীতমুখী ক্ৰিয়াৰ দ্বাৰা নিৰ্ধাৰিত হয়,
যাক আমি আন্তঃআণৱিক বল বুলি কওঁ আৰু আনটো হ'ল তাপীয় শক্তি। আন্তঃআণৱিক বলে অণুবোৰক পৰস্পৰৰ ওচৰত ধৰি ৰাখিব বিচাৰে। আনহাতে তাপীয় শক্তিয়ে কণাবোৰৰ বেগ বঢ়াই সিহঁতৰ পৰস্পৰৰ পৰা আঁতৰাই নিব খোজে। আন্তঃআণৱিক বলে সদায় পৰমাণু বা অণুবোৰক পৰস্পৰ ওচৰত ৰাখিব বিচাৰে আৰু যিটো তাপীয় শক্তি আছে ই কণাবোৰৰ বেগ বঢ়াই দি পৰস্পৰৰ পৰা আঁতৰাই নিব বিচাৰে। এবিধ পদাৰ্থৰ ক্ষেত্ৰত এক সমুচিতভাৱে নিম্ন উষ্ণতা তাপীয় শক্তিৰ মান যথেষ্ট কম হয়, তেতিয়া আন্তঃআণৱিক বলে কণাবোৰক ইয়াৰ ওচৰ চপাই আনে আৰু সিহঁতৰ এটা আনটোৰ লগত সংলগ্ন হৈ থাকে। এই অৱস্থাত কণাবোৰে নিৰ্দিষ্ট অৱস্থান লাভ কৰে আৰু পদাৰ্থটো কঠিন অৱস্থা প্ৰাপ্ত হয়। যিহেতু চেপ্টাৰটোত আছিল কঠিন পদাৰ্থৰ বৈশিষ্ট্য, কি বৈশিষ্ট্য দি আছে চোৱা। কঠিন পদাৰ্থৰ নিৰ্দিষ্ট ভৰ, আয়তন আৰু আকৃতি আছে। কঠিন যিবোৰ পদাৰ্থ থাকে গোটেইকেইটাৰে ভৰ আছে, নিৰ্দিষ্ট ভৰ, আয়তন আৰু নিৰ্দিষ্ট এটা আকৃতি আছে। কঠিন অৱস্থাত আন্তঃআণৱিক দূৰত্ব অতি কম। যিটো আন্তঃআণৱিক বল থাকে তাত এই কঠিন পদাৰ্থ আন্তঃআণৱিক বল মাত্ৰা বেছি থাকে, যাৰ কাৰণে ইয়াৰ আন্তঃআণৱিক দূৰত্ব অতিকৈ কম থাকে। এইবোৰত আন্তঃআণৱিক বল অতি প্ৰবল। যিটো আগতে ক'লোঁ, কঠিন পদাৰ্থত থকা কণাবোৰ পৰমাণু, অণু বা আয়ন নিৰ্দিষ্ট অৱস্থান আছে আৰু এটা অৱস্থান সাপেক্ষে ইহঁত দুলি থাকে। নেক্সট আহিব কঠিন পদাৰ্থবোৰক সংকুচিত কৰিব নোৱাৰি আৰু ইহঁত দৃঢ়। কঠিন পদাৰ্থ দৃঢ় হয় আৰু সংকুচিত কৰিব নোৱাৰি। 1.2 আছে অনিয়তাকাৰ আৰু ক্ৰিষ্টেলীয় পদাৰ্থ। এটা হ'ল নিয়তাকাৰ পদাৰ্থ আৰু এটা অনিয়তাকাৰ। নিয়তাকাৰ কাক কয় আৰু অনিয়তাকাৰ কাক কয়? যে কণাবোৰৰ সজ্জাৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কঠিন পদাৰ্থক দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল ক্ৰিষ্টেলীয় আৰু অনিয়তাকাৰ। এটা নিয়তাকাৰ বা ক্ৰিষ্টেলীয় আৰু এটা অনিয়তাকাৰ। সাধাৰণতে ক্ৰিষ্টেলীয় পদাৰ্থসমূহ এটা সৰু সৰু ক্ৰিষ্টেলৰ সমষ্টি হিচাপে পোৱা যায়। যিবিলাক ক্ৰিষ্টেলাইন হয়, ক্ৰিষ্টেলাইন চলিডবোৰ এটা সৰু সৰু ক্ৰিষ্টেলৰ সমষ্টি থাকে। এনে প্ৰতিটো ক্ৰিষ্টেলৰ এক নিৰ্দিষ্ট আকৃতি আছে আৰু যিবোৰ ক্ৰিষ্টেলীয় পদাৰ্থ যিবোৰ কণাৰে গঠিত, ক্ৰিষ্টেলটোত সেই কণাবোৰৰ এক নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে। এটা জ্যামিতীয় সজ্জা আছে, সেই সজ্জা মতেহে সজ্জিত হৈ থাকে। সেইবাবে ক্ৰিষ্টেলত দীৰ্ঘ পৰিসৰৰ ক্ৰম, যিটো ৰেঞ্জ, লং ৰেঞ্জ অৰ্ডাৰ থকা বুলি কোৱা হয়। দীৰ্ঘ পৰিসৰৰ ক্ৰম থাকে বুলি কয়। ইয়াৰ অৰ্থ এয়ে যে কণাবোৰৰ সজ্জাৰ একেটা ক্ৰম ক্ৰিষ্টেলৰ এটা মূৰৰ পৰা আনটো মূৰলৈ থাকে। ক্ৰিষ্টেলীয় পদাৰ্থৰ দুটা সাধাৰণ উদাহৰণ লৈছে। এটা হ'ল ছডিয়াম ক্লৰাইড, যিটো খোৱা নিমখ, আৰু এটা হ'ল কোৱাৰ্টছ। অনিয়তাকাৰ অৰ্থ হ'ল মানে মিছা বা গঠনহীন। কঠিন পদাৰ্থৰ এমূৰৰ পৰা আন মূৰলৈ কণাবোৰৰ ক্ৰমত নিৰ্দিষ্ট ক্ৰম নাথাকে। ইয়াক হ্ৰস্ব পৰিসৰৰ ক্ৰমহে বা শ্বৰ্ট ৰেঞ্জ বুলি কয়। অৰ্থাৎ পদাৰ্থটোৰ অতি কম পৰিসৰত কণাবোৰৰ সজ্জাৰ নিৰ্দিষ্ট ক্ৰম থাকে। পদাৰ্থটোত তেনেকুৱা সজ্জাৰ ক্ৰম যেনি তেনি সিঁচৰিত হৈ থাকে। তেনে যিকোনো দুটা ক্ৰমৰ মাজত কণাবোৰৰ সজ্জাৰ নিৰ্দিষ্ট ক্ৰম নাথাকে। যিটো নিয়তাকাৰ আছে বা ক্ৰিষ্টেলাইন, ইয়াৰ এটা নিৰ্দিষ্ট জ্যামিতীয় সজ্জাত সজ্জিত হৈ থাকে। কিন্তু যিটো অনিয়তাকাৰ পদাৰ্থ থাকে, এইবোৰৰ কোনো নিৰ্দিষ্ট শ্বেপ নাই। যিকোনো সজ্জাত সজ্জিত হৈ থাকে বা যিকোনো ক্ৰমত সজ্জিত হৈ থাকে কণাবোৰ। ইয়াত কিছুমান চিত্ৰ দিছে। এটা হ'ল কোৱাৰ্টছ, প্ৰথমটো দিছে কোৱাৰ্টছ, দ্বিতীয়টো দিছে কোৱাৰ্টছৰ গ্লাছৰ দ্বিমাত্ৰিক গঠন। চ' ইয়াত গোটেইকেইটা কোৱাৰ্টছ যিটো দিছে ই নিৰ্দিষ্ট শ্বেপত, নিৰ্দিষ্ট আকৃতিত সজ্জিত হৈ আছে গোটেইকেইটাৰ। কোৱাৰ্টছ গ্লাছ হ'ল অনিয়তাকাৰ কঠিন পদাৰ্থ। যিটো কোৱাৰ্টছ গ্লাছ দিছে, প্ৰথমটো কোৱাৰ্টছটো নিয়তাকাৰ, যিটো গ্লাছ দিছে এইটো অনিয়তাকাৰ, সেইকাৰণে ই নিৰ্দিষ্ট শ্বেপত নাই। অনিয়তাকাৰ কঠিন পদাৰ্থৰ গঠন জলীয় পদাৰ্থৰ গঠনৰ দৰে একেই। গ্লাছ, ৰবৰ আৰু প্লাষ্টিক হ'ল অনিয়তাকাৰ পদাৰ্থৰ উদাহৰণ। কণাবোৰৰ সজ্জাৰ পাৰ্থক্য থকাৰ বাবে ক্ৰিষ্টেলীয় আৰু অনিয়তাকাৰ কঠিন পদাৰ্থৰ ধৰ্ম বেলেগ বেলেগ দেখুৱায়। আমি যিটো জলীয় পদাৰ্থৰ অনিয়তাকাৰ পদাৰ্থই বৈ যাব বিচাৰে, সেইকাৰণে সিহঁতক ভুৱা কঠিন পদাৰ্থ বা অতি শীতলকৃত জলীয় পদাৰ্থ বুলি কওঁ। যিটো অনিয়তাকাৰ গ্লাছবোৰ ক্ৰিষ্টেলীয় অৱস্থাত পৰিৱৰ্তিত হোৱাৰ বাবে এনে হয়। জলীয় পদাৰ্থৰ দৰে অনিয়তাকাৰ পদাৰ্থ বৈ যাব বিচাৰে,
সেইকাৰণে যেটো অনিয়তাকাৰ কঠিন পদাৰ্থ থাকে তাক আমি অতি শীতলীকৃত জলীয় পদাৰ্থ বুলি কওঁ। বেলেগ বেলেগ দিশত কণাবোৰৰ সজ্জা, কিছুমান সজ্জাত সজ্জিত হৈ আছে আৰু বেলেগ বেলেগ দিশত হোৱাৰ বাবে ক্ৰিষ্টেলীয় পদাৰ্থৰ বিষমদৈহিক হয়। ক্ৰিষ্টেলীয় পদাৰ্থত বিষমদৈহিক ইয়াৰ অৰ্থ হ'ল একেটা ক্ৰিষ্টেলৰ বিভিন্ন দিশত বৈদ্যুতিক ৰোধ, প্ৰতিসৰণাংক আদিৰ দৰে কিছুমান ভৌতিক ৰাশিৰ মান বিভিন্ন হয়। কিছুমান ভৌতিক ৰাশি দিয়া আছে, এইকেইটাৰ মান বিভিন্ন হয়। ক্ৰিষ্টেলটোৰ বেলেগ বেলেগ দিশত কণাবোৰৰ সজ্জা বেলেগ বেলেগ হোৱাৰ বাবে পদাৰ্থটো বিষমদৈহিক হয় আৰু বেলেগ বেলেগ দিশত কণাবোৰৰ সজ্জা বেলেগ বেলেগ হোৱাৰ বাবে দ্বিভেদে একেটা ভৌতিক ধৰ্মৰ মান বিভিন্ন হয়। আৰু এটা দিছে অনিয়তাকাৰ কঠিন পদাৰ্থৰ সমদৈহিক। অনিয়তাকাৰ পদাৰ্থত দীৰ্ঘ পৰিসৰৰ ক্ৰম নাথাকে, তদুপৰি ইয়াত পাৰ্থক্য থাকিব পাৰে, কিন্তু লিখিব পাৰিবা। তদুপৰি কণাবোৰৰ সজ্জা সকলো দিশতে অনিয়মিত, সেইকাৰণে একেটা ভৌতিক ধৰ্মৰ মান সকলো দিশতে একে হয় আৰু অনিয়তাকাৰ পদাৰ্থক সেইবাবে সমদৈহিক বোলা হয়। ইয়াত কিছুমান পাৰ্থক্য দিছে ক্ৰিষ্টেলীয় আৰু অনিয়তাকাৰ কঠিন পদাৰ্থৰ মাজৰ পাৰ্থক্য। নিয়তাকাৰ আৰু অনিয়তাকাৰ কঠিন পদাৰ্থৰ মাজৰ পাৰ্থক্য দিছে। প্ৰথমটো পাৰ্থক্য দিয়া আছে আকৃতি বা গলনাংক। এতিয়া প্ৰথমটো দিয়া আছে আকৃতি। এতিয়া ক্ৰিষ্টেলীয় পদাৰ্থৰ আকৃতি কি হয়? নিৰ্দিষ্ট বৈশিষ্ট্যপূৰ্ণ আকৃতি আছে, যিকোনো এটা শ্বেপ আছে। আৰু অনিয়তাকাৰ পদাৰ্থৰ কোনো আকৃতি অনিয়মীয়, কোনো নিৰ্দিষ্ট আকৃতি নাই। ক্ৰিষ্টেলীয় পদাৰ্থৰ গলনাংক সুনিৰ্দিষ্ট গলনাংক আছে, কিন্তু অনিয়তাকাৰ কঠিন পদাৰ্থ ই ক্ৰমান্বয়ে কোমল হয় আৰু গলিব ধৰে। ইয়াত বিভাজনৰ ধৰ্ম দিয়া আছে। তীক্ষ্ণ ছুৰীৰে কাটিলে পদাৰ্থ দুটাৰ টুকুৰাত বিভক্ত হয় আৰু নতুনকৈ সৃষ্টি হোৱা পৃষ্ঠসমূহ সমান আৰু মিহি হয়। কিন্তু অনিয়তাকাৰ পদাৰ্থবোৰ যদি কাটা হয় তেতিয়া নতুনকৈ সৃষ্টি হোৱা পৃষ্ঠবোৰ অনিয়মিত হয়। গলন তাপ প্ৰতিটো পদাৰ্থৰ এক নিৰ্দিষ্ট বৈশিষ্ট্যপূৰ্ণ আৰু অনিয়তাকাৰ পদাৰ্থৰ গলন তাপ নাই। বিষমদৈহিকতা প্ৰকৃতি যদি কয় তেতিয়া ক্ৰিষ্টেলীয় পদাৰ্থ বিষমদৈহিক হয় আৰু অনিয়তাকাৰ কঠিন পদাৰ্থ সমদৈহিক। ইয়াৰ পিছত আহিব প্ৰকৃতি। প্ৰকৃতিৰ কথা ক'লে প্ৰকৃতি কঠিন পদাৰ্থ আৰু যিটো অনিয়তাকাৰ হয় ভুৱা বা শ্বেডো বুলি কওঁ, মিছা কঠিন পদাৰ্থ বা অতি শীতলীকৃত জলীয় পদাৰ্থ। ইয়াৰ ক্ৰমৰ সজ্জা হ'ল, এটা হ'ল দীৰ্ঘ পৰিসৰৰ ক্ৰম আছে, আনটো হ'ল হ্ৰস্ব পৰিসৰৰ ক্ৰম আছে। এইখিনি আছিল ইহঁতৰ পাৰ্থক্য। নেক্সট ইউনিটটো দিয়া আছে ক্ৰিষ্টেলীয় পদাৰ্থৰ শ্ৰেণী বিভাজন। পিছৰ ভিডিঅ'টো ডিছকাছ কৰিম। এইটো ইউনিটত আমি কি পালোঁ? কঠিন পদাৰ্থ কিয় দৃঢ় হয়, কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে, ইয়াৰ কাৰণটো কি? ইয়াৰ পিছত কোনকেইটা ক্ৰিষ্টেলীয়, কোনকেইটা অনিয়তাকাৰ, এইকেইটা লিখিব দিছে। গ্লাছক কিয় অতি শীতলীকৃত জলীয় পদাৰ্থ বুলি কোৱা হয়, মই কৈছোঁ আগতে। নেক্সট আছে এবিধ কঠিন পদাৰ্থৰ প্ৰতিসৰণাংকৰ মান সকলো দিশতে একে, কিন্তু কঠিন পদাৰ্থটো কেনেকুৱা প্ৰকৃতিৰ হ'ব মতামত দিয়া। এইখিনি দিয়া আছে, গতিকে লিখিবা। তাৰ ভিতৰত ডিছকাছ কৰিলোঁ। গতিকে এইটো ভিডিঅ'ত ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত বাকীখিনি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, ধন্যবাদ থাকিল।